हेलो फ्रेंड्स সকলোকে স্বাগতম জানালো আজিৰ এই ভিডিঅ'টিত তো মানে কথাটো হ'ল যে কিছুমান সাধাৰণ কথা কিছুমান লোকে নাজানে তো আজি যেনেকৈ ধৰি লওক আজি যিহেতু এতিয়া সবৰ ঘৰে ঘৰে স্মাৰ্ট মিটাৰ হ'ল স্মাৰ্ট মিটাৰত কেনেকৈ ৰিচাৰ্জ কৰিব কিছুমান লোকে নাজানে তো যিসকল লোকে নাজানে তো এই ভিডিঅ'টো সম্পূৰ্ণলৈকে চাব আৰু যিসকল লোকে জানে তো এই ভিডিঅ'টো নাচালেও হ'ব। তো আজি আপোনালোকে দেখাম যে স্মাৰ্ট মিটাৰ কেনেকৈ ৰিচাৰ্জ কৰে মাই বিজুলি এপটোৰ জৰিয়তে। তো ভিডিঅ'টো সম্পূৰ্ণলৈকে চাওক তো সকলো কথা বুজি পাব। তো বলক আজিৰ ভিডিঅ'টো অলপ নকৰাকৈ আৰম্ভ। তো প্ৰথমতে আপুনি গুচি যাব আপোনাৰ মোবাইলত থকা মাই বিজুলি এপটোলৈ। যদি নাথাকে তো প্লে ষ্টৰত ইজিলি পাই যাব এই এপটো। তো এপটো অপেন কৰিলোঁ, তাৰপিছত আপোনাৰ যিটো কনজিউমাৰ আইডি আছে তো ইয়াত দি দিব। আৰু যিহেতু মই আগতে লগ ইন কৰিছিলোঁ সেইকাৰণে মোৰ আছে, তো জাষ্ট কনজিউমাৰ আইডিটোত ক্লিক কৰি দিম। ক্লিক কৰি দিয়াৰ পিছত এই এনেকৈ ইণ্টাৰফেচ এটা আহিব এপটোত। তো তাৰপিছত এইফালে চাব পাৰিব আপোনাৰ দৈনিক কিমানকৈ পইচা গৈ আছে এদিনত। বেছিকৈ খৰচ কৰিলে আপোনাৰ যিহেতু বেছি ফেন, এতিয়া গৰম দিন ফেন পাংখা যিহেতু বেছিকৈ চলোৱা হয় তো অকণমান এতিয়া দৈনিক পইচাটো অলপ বেছিকৈ যাব। তো ইয়াত ইজিলি আপোনালোকে চেক কৰিব পাৰিব। তো আপোনালোক এতিয়া মই দেখাই দিম যে মই বেলেঞ্চটো চাই লওক। প্ৰথমতে চাওক এতিয়া 8 টকা 92 পইচা আছে। তো ৰিচাৰ্জ কৰিব হ'লে জাষ্ট ৰিচাৰ্জটোত ক্লিক কৰি দিব, তাৰপিছত এমাউণ্টটো দি দিব আপুনি কিমান ৰিচাৰ্জ কৰিব। যিহেতু মোৰ মাইনাছত লাগি আছে তো বৰ্তমান 100 টকা এটা ৰিচাৰ্জ কৰি আপোনালোকক দেখাম। তো ৰিএণ্টাৰ এমাউণ্ট মাৰি দিলোঁ। তো এতিয়া ইমেইল আইডি থাকিলে দিব, নিদিলেও চলি যাব, কোনো দৰকাৰ নাই। তো আপোনাৰ মোবাইলত যিটো এপ থাকে, ফোনপে', গুগল পে', যিকোনো নেট বেংকিং এনেকুৱা যিকোনো এপৰ জৰিয়তে আপুনি ৰিচাৰ্জটো কৰিব পাৰে। তো মই গুগল পে'ৰ জৰিয়তে ৰিচাৰ্জটো কৰিম। তো ইয়াত জাষ্ট ক্লিক কৰি দিব। চাওক অলৱেজ মাৰি দিব, নাবি চাবি যি আছে চব অলৱেজ মাৰি দিব। তো জাষ্ট এনেকৈ ডাইৰেক্ট গুগল পে' এপটোত গুচি গ'ল। যিহেতু এইখিনি চিক্ৰেট হয়, এইখিনি আন্ধাৰে মন্ধাৰে মই পাছপৰ্টখিনি দি দিছোঁ। তো এইখিনি মোৰ পে'মেণ্টটো ছাকচেছফুল হৈ গ'ল। তো এইখিনি চাব পাৰে, ধুনীয়াকৈ মেছেজ আহি গ'ল পইচা কাটিলে বুলি। এইখিনি ট্ৰানজেকশ্যন হিষ্ট্ৰী হয়, চাব পাৰে। একদম 1 মিনিট সময়ো নালাগে, একদম লগালগ হৈ যায়। এতিয়া বেক গুচি গ'লোঁ, বেক গৈ আপোনালোকে চাব পাৰে মোৰ ৰিচাৰ্জটো আহি গ'ল। এইটো APDCLৰ পৰা মেছেজটো দি দিছে। তো এনেকৈ আপুনি আপোনাৰ নিজৰ মোবাইলৰ দ্বাৰা ৰিচাৰ্জটো কৰিব পাৰে। এইটো চাব পাৰে মোৰ ৰিচাৰ্জটো এতিয়া যিহেতু মোৰ মাইনাছ লাগি আছিলে 8 টকামান, তো এইকাৰণে 91.8 পইচা হৈ আছে। তো আজি ভিডিঅ'টো ইমানলৈ। তো ভিডিঅ'টো ভাল পালে তো লাইক কৰি দিব। তো আমি লগ পাই আছোঁ নেক্সট ভিডিঅ'ত। তো তেতিয়ালৈকে বাই বাই।